কবিতাৰ শিৰোনাম এখন চেলফি। ভৰলীৰ বালিত পোত খাই থকা এটি মৃতদেহ মই। মোৰ অন্তিম যাত্ৰা আছিল 31 ডিচেম্বৰ। সেই দিনটো আজিও বৰকৈ মনত পৰে। তোমাৰ লগত কটোৱা সময়খিনি স্মৃতিৰ মণিকোঠত লৈয়েই গুচি গ'লোঁ। তুমি যে নীলাৰ সতে ওলাই গৈছিলা আৰু মোক কৈছিলা তুমি ইয়াতে বহা। মোৰ মোবাইলটোত থকা আমাৰ ফটোখিনি চাই থাকোঁতেই জানো বিকট গৰ্জনেৰে এটি ঢৌ ক'ৰ পৰা আহিল। নিমিষতে মই পানীৰ মাজত আবদ্ধ হ'লোঁ। তুমি আঁতৰৰ পৰা চিঞৰা মই শুনিছিলোঁ, কিন্তু মই যে পানীৰ চাকনৈয়াত চিঞৰিবলৈ ধৰিও নোৱাৰিলোঁ। লাহে লাহে মই তথাপিও হাতৰ পৰা মোবাইলটো এৰি নিদিলোঁ। তোমাৰ ছবি বুকুত বান্ধিয়েই আজিও হৃদয়ৰ সীমনাত তুমি আৰু তুমি। তোমাৰ ফটোবোৰে মোক বৰকৈ কন্দুৱায়। মোৰ সমাধিৰ আশে পাশে বহুত কহুৱা ফুলিছে। ল'ৰা ছোৱালীবোৰে যেতিয়া চেলফি ল'বলৈ আহি মোৰ গাৰ ওপৰে খোজকাঢ়ি ফুৰে, তেতিয়া তোমালৈ বৰকৈ মনত পৰে। তোমালৈ মনত পৰিলে বুকুখন বৰকৈ বিষায় অ'। এদিন আহিবাচোন মোৰ সমাধিৰ সতে একপি চেলফি ল'বলৈ। তেতিয়া কিজানি মই শুই পৰিম চিৰদিনলৈ।